হাই বন্ধুসকল, আপোনালোকক আছাম জব ফেক্টৰী চেনেলটোলৈ স্বাগতম জনালোঁ। ছাত্ৰ ছাত্ৰীৰ বাবে বহুত ভাল খবৰ আছিলে বন্ধুসকল। আপোনালোকে জানেই যে সকলো ছাত্ৰ ছাত্ৰীকে নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক চাইকেল দিয়া কথা আছিলে আৰু দিলেও বহুত স্কুলত, আৰু এতিয়া হয়তো বহুত স্কুলত দিয়াও নাই। আৰু এনেকুৱা এটা ভাৱ আহিছে যে আমি পাম নে নাপাম, কাৰণ বহুত স্কুলত অলৰেডি দিয়া হৈ গ'ল চাইকেল। আৰু যিহেতু প্ৰথম নৱম শ্ৰেণীৰ ছাত্ৰীক চাইকেল দিয়া কথা আছিলে, এতিয়া অকল ছাত্ৰীকে নহয় ছাত্ৰকো দিয়া হৈছে। আমি চবেই কওঁ মামা আমাক নিদিয়ে একো, কিন্তু এতিয়া মামায়ে ছাত্ৰকো দিছে চাইকেল, আৰু বহুতে পাইছেও বহুত জেগাত। আৰু যিহেতু 13 তাৰিখে দিয়া কথা আছিলে, 13 অক্টোবৰত চাইকেল দিয়া কথা আছিলে, আৰু মুখ্যমন্ত্ৰীয়েও কৈছিলে যে 13 তাৰিখৰ পৰা চাইকেল দিম। একচুৱেলি চাইকেল দিয়া কথাটো 13 তাৰিখে যিটো ডেট দিয়া হৈছিলে সেইটো স্কুলত দিয়া নাছিলে, অৰ্থাৎ নিজৰ যিবিলাক স্কুল আছে স্কুলৰ পৰা চাইকেল আমি লৈ যাওঁ, সেই স্কুলত দিয়া কথা নাছিলে। 13 তাৰিখে দি পেলাই উদ্বোধন কৰাৰ কথা আছিলে, মানে ষ্টাৰ্ট কৰিছিলে 13 তাৰিখে এখন দুখন চাইকেল দি পেলাই গুৱাহাটীত। এতিয়া নিজৰ স্কুললৈ আহোঁতে হয়তো অলপ দেৰি লাগিব। কিছুমান স্কুলত অলৰেডি দি দিলে, আৰু আমাৰ এইফালেও দিছে কিছুমান স্কুলত, প্ৰায়বোৰ স্কুলতে দিয়া হ'ল। আৰু যিবিলাক স্কুলত দিয়া নাই এইকেইদিনৰ ভিতৰতে দিব, আপোনালোকে কোনো চিন্তা কৰিব নালাগে। এইকেইদিনৰ ভিতৰতে বিতৰণ কৰিব সকলো ল'ৰা আৰু ছোৱালীক চাইকেল। দিয়াটো দিব, হয়তো এদিন দুদিন দেৰি হ'ব পাৰে। কাৰোবাৰ স্কুললৈ আহিছে, কাৰোবাৰ স্কুললৈ নাই অহা। আপোনালোকে কোনো চিন্তা নকৰিব যে আমি পাম নে নাপাম, চবেই পাব চাইকেল, কোনো নোপোৱাকৈ নাথাকে। নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলোৱে চাইকেল পাব, আৰু দিয়া হ'ব অতি সোনকালে যিবিলাক স্কুলত দিয়া নাই। এদিন দুদিন লেট হ'ব পাৰে, কাৰণ কেলৈ 13 তাৰিখে যেতিয়া উদ্বোধন কৰিছে আহোঁতে এদিন দুদিন দেৰিও হ'ব পাৰে। সেইকাৰণে কোনো টেনশ্যন নল'ব, আপোনালোকক সকলোকে চাইকেল দিয়া হ'ব। গতিকে বন্ধুসকল, ভিডিঅ'টো আজি ইমানেই আছিলে, ইমানটো ইনফৰ্মেশ্যন আপোনালোকক দিবলগীয়া আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি ল'ব, আৰু সকলো ধৰণৰ খা খবৰ পাই থাকিবলৈ, লগতে চাকৰিও খা খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। গতিকে ধন্যবাদ। জয় আই অসম।